নমস্কাৰ। নিউমাৰজি কি? মই আপোনালোকক অহা কেইটামান ক্লাছৰ ভিতৰত নিউমাৰজিৰ বেছিকখিনি আপোনালোকক মই বুজাই দিবলৈ চেষ্টা কৰিম। আপোনালোকে যদি কোনোবা নিউমাৰজিৰ আগ্ৰহী আছে তেওঁলোকে অলপ ক্লাছটো জইন কৰিব পাৰে বা শিকিব পাৰে। আপোনালোকৰ নিজৰ পাৰ্চনেল গ্ৰথ, আপোনালোকৰ যিখিনি শুভ সেইখিনি চাই লৈ পেলাই আপোনালোকে কেনেকৈ আগবাঢ়িব লাগে জীৱনত, সেই বিষয়ে আপুনি নিউমাৰজিয়ে আপোনালোকক বহুতখিনি সহায় কৰিব। এতিয়া নিউমাৰজিৰ বিষয়ে জানিবলৈ হ'লে প্ৰথম নিউমাৰজিৰ হিষ্ট্ৰী জানিব লাগিব। নিউমাৰজিৰ হিষ্ট্ৰীটোনো কি? নিউমাৰজি প্ৰথম আৰম্ভ হৈছিলে আমাৰ ভাৰততে আৰম্ভ হৈ এই বিভিন্ন ধৰণৰ দেশ, এছিয়ান মহাদেশ, ইউৰোপীয়ান মহাদেশ আদি ঘূৰি ফুৰি আহি চাইনাত ইয়াৰ বহুলভাৱে প্ৰচাৰ হ'ল। চাইনাৰ লোকসকলে নিউমাৰজিৰ ওপৰত বিভিন্ন ধৰণৰ চৰ্চা কৰিলে। চাইনাৰ লোকসকলে নিউমাৰজিৰ ওপৰত ৰিচাৰ্চ কৰি তেওঁলোকে নিজৰ জীৱনত তাৰ এপ্লাই কৰিলে। চাইনিজ লোকসকলৰ মতে ধৰক 8 নম্বৰটো তেওঁলোকৰ কাৰণে খুব লাকি নাম্বাৰ বুলি কোৱা হয়। তেওঁলোকৰ ৱেলথ আৰু প্ৰস্পেৰিটি নাম্বাৰ 8। গতিকে জীৱনত তেওঁলোকে 8 নম্বৰটো ব্যৱহাৰ কৰিবলৈ খুব চেষ্টা কৰে। এতিয়া চাইনাত যেতিয়া অলিম্পিক আৰম্ভ হৈছিলে 8/8/2008 তাৰ ৰাতি 8:08 অলিম্পিক আৰম্ভ হৈছিল। তেনেকে সেইদৰে চাইনাৰ যিকোনো কোম্পানীবিলাকে সদায় তেওঁলোকৰ লগ'বিলাকতে হওক, তেওঁলোকৰ কোম্পানীৰ যিকোনো নামতে হওক 8 নম্বৰটো ব্যৱহাৰ কৰিবলৈ খুব চেষ্টা কৰে। চাইনাত যিবিলাক গাড়ী আছে, গাড়ীৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰবিলাক 8 নম্বৰটো তেওঁলোকে খুব ডিমাণ্ড আছে। 8 নম্বৰৰ গাড়ী ব্যৱহাৰ তেওঁলোকে খুব বেছিকৈ কৰে। 8 নম্বৰ মোবাইল নম্বৰ, টোটেল নম্বৰ 8টো তেওঁলোকে বেছিকৈ ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে। গতিকে আপোনালোকে চাওকচোন চাইনিজ লোকসকলে তেনেকে নিউমাৰজি কিমান ফ'ল' কৰে। তেনেকে ঘূৰি ফুৰি আহি যেতিয়া আমাৰ ইণ্ডিয়া পালেহি আকৌ নিউমাৰজিটো, তেতিয়া আমাৰ ইণ্ডিয়াত এটা ব্লেণ্ড হৈ গ'ল যে ইণ্ডিয়াৰ যিখিনি আমাৰ অৰিজিনেল নিউমাৰজি আছিলে তাৰ পৰা বিভিন্ন দেশ বিদেশ ঘূৰি ফুৰি যিবিলাক ৰিচাৰ্চ হ'ল সেইবিলাকো সংলগ্ন হ'ল, হৈ পেলাই আমাৰ ইয়াতে ইণ্ডিয়াত নতুনকৈ এটা ৰিচাৰ্চ আৰম্ভ হ'ল নিউমাৰজিৰ ওপৰত। তাৰপিছত নিউমাৰজি আমাৰ ইণ্ডিয়াত যেতিয়া ৰিচাৰ্চ আৰম্ভ হ'ল তেতিয়া লোকসকলে বিভিন্ন ধৰণৰ লোকে হাজাৰ হাজাৰ লোকৰ ওপৰত একোটা নাম্বাৰ এপ্লাই কৰি, কোনোবা এজন লোক যদি 1 তাৰিখে জন্ম হৈছে বা 2 তাৰিখে জন্ম হৈছে, তেনেকুৱা 1 তাৰিখে জন্ম হোৱা লোক হাজাৰ হাজাৰ লোকৰ ওপৰত ৰিচাৰ্চ আৰম্ভ হ'ল। 2 তাৰিখে জন্ম হোৱা লোকৰ হাজাৰ হাজাৰ লোকৰ ওপৰত ৰিচাৰ্চ আৰম্ভ কৰিলে। কৰি পেলাই তেওঁলোকৰ কেৰেক্টাৰিষ্টিক্স, তেওঁলোকৰ জীৱনত ঘটি থকা ঘটনাবিলাক কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলায়, তেওঁলোকৰ লাইফত কি ধৰণে সেই নাম্বাৰে ইম্পেক্ট কৰিছে, সেইবিলাকৰ ৰিচাৰ্চ কৰি মেলি উঠি এনেকুৱা বিভিন্ন ধৰণৰ লোকৰ কিছুমান সূত্ৰ কিছুমান উলিয়ালে যে এনেকুৱা ধৰণৰ বাৰত জন্ম হোৱা, এনেকুৱা ধৰণৰ নাম্বাৰত জন্ম হোৱা বা এনেকুৱা ধৰণৰ মূলাং নাম্বাৰ, এনেকুৱা ধৰণৰ ভাগ্যাং নাম্বাৰত জন্ম হোৱা লোকসকলৰ চৰিত্ৰ কেনেকুৱা ধৰণৰ হয়। এই বিষয়ে আপোনালোকক মই পিছত ভালদৰে আৰম্ভ কৰি বুজাম। আজি মই ইন্ট্ৰডাকশ্যন হিচাপে নিউমাৰজিৰ বিষয়ে এইখিনি কথা ক'লো। তেনেকে ধৰক আমাৰ ইণ্ডিয়াত 4 আৰু 8 নম্বৰ কম্বিনেশ্যনটো বেয়া, 8 আৰু 1 নম্বৰ কম্বিনেশ্যনটো খুব ভাল নহয়। গতিকে এনেকুৱা ধৰণৰ কথা কিছুমান আপোনালোকে জানিব পাৰিব। এতিয়া যদি আপোনালোকে নিউমাৰজিৰ বেছিকখিনিতে আপোনালোকে বহুতখিনি শিকি ল'ব। নিউমাৰজিৰ বেছিকখিনি শিকি লৈ পেলাই কোনোবা এজন লোকৰ যদি ডেট অফ বাৰ্থটো আপুনি জানি লৈ পেলাই তেওঁৰ বিষয়ে 5টা এনেকুৱা ধৰণৰ কথা কৈ দিয়ে যে তেওঁ আচৰিত হৈ যাব। গতিকে তেনেকুৱা ধৰণৰ কাম আপোনালোকে নিউমাৰজি অলপ গুৰুত্ব সহকাৰে লৈ আপোনালোকে যদি নিউমাৰজি ষ্টাডি কৰে অলপ, তেতিয়া আপোনালোকৰ জীৱনত বহুতখিনি শুভ প্ৰভাৱ দিব। নিজৰ জীৱনটো, নিজৰ লাইফ পাথটো আপুনি নিউমাৰজিৰ জৰিয়তে চেঞ্জ কৰিব পাৰে। আপোনালোকে কৈছোঁ যে নিউমাৰজি হ'ল এটা ডাটা চায়েন্স। ইয়াত কোনো বৈদিক এষ্ট্ৰলজিত বা বৈদিক যিকোনো পুথি বা বৈদিক বেদ শাস্ত্ৰত এনেকুৱা ধৰণৰ নিউমাৰজিৰ বিষয়ে কোনো হেৰি নাই। এইটো এটা ৰিচাৰ্চ কৰি বহুত মানুহৰ পৰা ৰিচাৰ্চ চলাৰ পিছত ইয়াৰ কিছুমান সূত্ৰ আৰু প্ৰমাণিত সূত্ৰ যে আপুনি নিউমাৰজিৰ বিষয়ে কোনোবা এজন মানুহক ভালকে ষ্টাডি কৰি লৈ পেলাই তেওঁৰ বিষয়ে যদি কৈ দিয়ে 5টাৰ ভিতৰত 4টা কথাই মিনিমাম শুদ্ধ হৈ যাব। গতিকে নিউমাৰজি আপোনাৰ জীৱনৰ গতিপথ সলনি কৰিব। আপুনি কোন লাইনত যাব বা আপোনাৰ সন্তানে কোন লাইনত গ'লে শুভ হ'ব বা তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কথা আপুনি নিজৰ ডিচিশ্যন নিজেই ল'ব পাৰে। নিউমাৰজি আপোনাৰ যেনেকে জন্ম হোৱাৰ দিনটোৰ পৰা আপুনি মৃত্যুলৈকে আপোনাৰ এটা নাম্বাৰ আপুনি জীৱনত লৈ ঘূৰি ফুৰে। সেই ডেট অফ বাৰ্থটোৰ পৰা আপুনি বিভিন্ন ধৰণৰ বহুত কথা আপুনি ইনফৰমেশ্যন ল'ব পাৰিব। আপোনাৰ গাড়ী নম্বৰ আপোনাৰ কাৰণে শুভ হয়নে নহয়, আপুনি কোনোবা এখন মিটিঙত যাব ওলাইছে, সেই ডেটটো আপোনাৰ কাৰণে ভাল হয়নে নহয়, আপুনি পৰীক্ষা এটা দিবলৈ যাব ওলাইছে, আপোনাৰ কেনেকুৱা ধৰণৰ আপোনাৰ সেই ৰোল নম্বৰটো আপোনাৰ কেনেকুৱা প্ৰভাৱ পেলাব, আপোনাৰ মোবাইল নম্বৰটো আপোনাৰ জীৱনত কেনেকুৱা ধৰণৰ প্ৰভাৱ পেলাব, সকলোখিনি নিউমাৰজিৰ জৰিয়তে আপুনি আইডিয়া উলিয়াই ল'ব পাৰে। আপুনি নিউমাৰজি আপোনাক নিজক ডিস্কভাৰ কৰাত, চেল্ফ ডিস্কভাৰ হোৱাত আপোনাৰ নিউমাৰজিয়ে বহুতখিনি সহায় কৰিব আৰু আপুনি
শুদ্ধ সময়ত শুদ্ধ ডিচিশ্যন ল'বলৈ নিউমাৰজিৰ জৰিয়তে আপুনি শিকা আৰম্ভ কৰিব। গতিকে মোৰ লগত জড়িত হৈ থাকিব। মই নিউমাৰজিৰ বিষয়ে মোৰ যিমানখিনি জ্ঞান আছে আপোনালোকক বহুতখিনি মই সহায় কৰিব পাৰিম বুলি মোৰ বিশ্বাস। আৰু নিউমাৰজি ইমানেই ইণ্টাৰেষ্টিং, আপোনালোকে লাহে লাহে নিজৰ জীৱনত এপ্লাই কৰিবলৈ আৰম্ভ কৰিব মোৰ বিশ্বাস আছে। গতিকে মোৰ চেনেলত আপুনি জড়িত হৈ থাকিব। মোৰ পিছৰ ভিডিঅ'বিলাকত আপোনাৰ নিউমাৰজিৰ বিষয়ে কেনেকৈ এতিয়া প্ৰথম শিকাম নিউমাৰস্কোপটো কি বস্তু, কেনেকৈ আৰম্ভ হ'ল, মই সেইখিনি আপোনালোকক আৰম্ভণিৰ পৰা বুজাই যাম। গতিকে মোৰ চেনেল নেক্সট আহি থকা ভিডিঅ'বিলাকত আপোনালোকে জড়িত হৈ থাকিব বুলি আশা কৰিলোঁ। ধন্যবাদ।